হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকৰ মাজত চিয়াব চিটিয়ান। আজি আপোনালোকক দেখুৱাম শ্ৰীনগৰৰ কিছু ঠাই। আপোনালোকে শ্ৰীনগৰৰ কিছু ঠাইত চোৱাৰ লগে লগে মই আজি কথা পাতিম লাভ এণ্ড এট্ৰেকশ্যনৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। লাভ এণ্ড এট্ৰেকশ্যন বন্ধুসকল, আজি কিছুদিনৰ পৰা দেখিবলৈ পোৱা গৈছে যে বিবাহ বিচ্ছেদ হোৱা। তো বিবাহ বিচ্ছেদ আজিকালি বেছিকৈ হৈছে, কিহৰ কাৰণে? তো বন্ধুসকল, যিমান বিবাহ বিচ্ছেদ হৈছে তাৰে বেছিভাগ হৈছে লাভ মেৰেজ। যদি তেওঁলোকৰ লাভহে হৈছিল তেতিয়াহ'লে বিবাহ বিচ্ছেদ কেনেকৈ হ'ল? লাভ এণ্ড এট্ৰেকশ্যন, ভালপোৱা আৰু আকৰ্ষণ দুটা বেলেগ বেলেগ বস্তু। তো আজি যিসকলৰ বিবাহ বিচ্ছেদ হৈছে, মই ভাবোঁ তেওঁলোকৰ লাভ হোৱা নাছিলে, তেওঁলোকৰ এট্ৰেকশ্যন হৈছিলে। এজনে আনজনৰ প্ৰতি আকৰ্ষিত হৈছিলে, সেয়েহে আজি তেওঁলোকৰ বিবাহ বিচ্ছেদৰ দৰে এক মুহূৰ্ত আহি পৰিছে। তো যেতিয়া এজন ল'ৰা বা ছোৱালীয়ে লাভ হয়, কম বয়সীয়া ল'ৰা বা ছোৱালী, তেতিয়া স্কুলত পঢ়ি থকাৰ সময়ত বয়স আছিলে তেওঁলোকৰ ছোৱালীজনীৰ 12ৰ পৰা 19 বছৰ বা ল'ৰাজনৰ বয়স 15ৰ পৰা 20 বছৰ। তেতিয়াই তেওঁলোকে লাভ হোৱা বুলি ভাবি তেওঁলোক আগবাঢ়ি গৈছিলে আৰু তেওঁলোক এনেকুৱা এটা পৰ্যায় পাইছিলগৈ, তেওঁলোকে বিবাহ পাশত আবদ্ধ হৈছিলে। কিন্তু 2-3 বছৰ যোৱাৰ পিছত তেওঁলোকৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে আৰু তেওঁলোক শেষত গৈ বিবাহ বিচ্ছেদৰ দৰে গম্ভীৰ এটা ডিচিশ্যন লয়, যাৰ বাবে বিবাহ বিচ্ছেদ হৈ যায়। কিন্তু যদি তেওঁলোকৰ লাভহে হৈছিলে তেতিয়াহ'লে বিবাহ বিচ্ছেদ কিয় হ'ল? যিমানেই আৰ্থিক, সামাজিক ইয়া শাৰীৰিক সমস্যাই নহওক কিয়, যদি লাভ হয় তেতিয়াহ'লে বিবাহ বিচ্ছেদ কেতিয়াও হ'ব নোৱাৰে, কাৰণ লাভ হৃদয়ৰ পৰা জাগে। আৰু এট্ৰেকশ্যন মতলব আকৰ্ষণ, তেওঁলোকৰ এজনে আনজনৰ চকুত দেখা পোৱাৰ পিছত হোৱা বা শাৰীৰিকভাৱে দেখা পোৱাৰ পিছত হোৱা এটি মুহূৰ্ত। তো বন্ধুসকল, মই এইটোৱে ক'ব বিচাৰিছোঁ যে এট্ৰেকশ্যন হোৱাৰ পিছত বিবাহ পাশত আবদ্ধ হয় বহু লোকে আজিকালি, কিন্তু এট্ৰেকশ্যন আৰু লাভ এই দুটা শব্দ যে পৃথক পৃথক সেয়া বুজিবলৈ চেষ্টা কৰাৰ যথেষ্ট প্ৰয়োজন আছে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত মই আশা কৰোঁ আপোনালোকে লাভ আৰু এট্ৰেকশ্যন, ভালপোৱা আৰু আকৰ্ষণৰ পাৰ্থক্যটো বুজি বিবাহ পাশত আবদ্ধ হোৱাৰ দৰে কিছুমান ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বুজি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে বন্ধুসকল, বান্ধৱীসকল, ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত বহুত ধন্যবাদ। থেংক ইউ।